Hi everyone, welcome to my YouTube channel Lucky's Kitchen. নমস্কাৰ মই লাকিয়া আপোনালোক সকলোকে মোৰ Lucky's Kitchenলৈ স্বাগতম জনাইছো। আজি বুটৰ এটা চটপটা ৰেচিপি বনাবলৈ লৈছো। ৰেচিপিটো আহকচোন বনাবলৈ আৰম্ভ কৰো। চটপটা এই বুটৰ ৰেচিপিটো বনাবৰ বাবে মই ভালদৰে ধুই তিয়াই কোমল কৰি লোৱা 250 গ্ৰাম বুট লৈছো আৰু কাটি লোৱা দুটা পিয়াজ আৰু দুটা মিডিয়াম সাইজৰ বিলাহী এমুঠি ধনিয়া পাত লৈছো, শুকান জলকীয়া 4টা, দুখিলা তেজপাত, জিৰা, মিঠাতেল, আদা নহৰু পেষ্ট, হালধি, নিমখ, জলকীয়া পাউডাৰ আৰু জিৰা পাউডাৰ। এতিয়া এইখিনি বনাবৰ বাবে গেছটো অন কৰি মই এটা প্ৰেছাৰ কুকাৰ বহাই দিছো। এতিয়া প্ৰেছাৰ কুকাৰত মই অকমান তেল ঢালি দিছো। মই ইয়াতে মিঠাতেল ব্যৱহাৰ কৰিছো, আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। এতিয়া তেলখিনি গৰম হোৱাত ইয়াতে মই এচামুচ গোটা জিৰা দিছো, তেজপাত দুখিলা, শুকান জলকীয়া। এতিয়া ইয়াতে মই পিয়াজখিনি দি অকমান সময় ৰঙচুৱা হোৱালৈকে এই পিয়াজখিনি ভাজি লৈছো। পিয়াজখিনি ৰঙচুৱা হোৱাত ইয়াতে মই আদা নহৰু পেষ্ট এচামুচ দি এইখিনিও অকমান সময় ভালদৰে ভাজি লৈছো। এতিয়া ইয়াতে অকমান হালধি আৰু সোৱাদ অনুযায়ী নিমখ আৰু এচামুচ কাশ্মীৰী জলকীয়া পাউডাৰ, জিৰা পাউডাৰ, কেঁচা জলকীয়া দুটা, গোটেই মছলাখিনি দিয়াৰ পিছত ইয়াতে কাটি লোৱা বিলাহীখিনি দি বিলাহীৰ কেঁচা গুণ যোৱালৈকে এইখিনি মই ভাজি লৈছো। এতিয়া বিলাহীখিনি ভজা হৈ গৈছে আৰু ইয়াৰ পৰা ধুনীয়া গোন্ধ এটা ওলাই আহিছে। এনেকুৱা পৰ্যায়ত মই বুটখিনি দি এইখিনি ভাজি লৈছো। এতিয়া বুটখিনি দি এইখিনিও অকমান সময় এনেদৰে লৰাই ভাজি লৈছো। এতিয়া ইয়াতে একাপ পানী দি ঢাকোন লগাই দুটা চিটি অহালৈকে মিডিয়াম ফ্লেমত ৰাখি দিছো। এতিয়া দুটা চিটি মৰাৰ পিছত মই গেছটো অফ কৰি দিছো। এতিয়া এইখিনি ঠাণ্ডা হোৱাত মই ঢাকোনখন খুলি লৈছো আৰু গেছটো অন কৰি দিছো। অন কৰি এইখিনি পানীখিনি শুকাই যোৱালৈকে অকমান সময় গেছত এনেদৰে ভাজি আছো। এতিয়া এনেদৰে ভজাৰ পিছত পানীখিনি শুকাই গ'ল আৰু ইয়াতে মই কাটি লোৱা ধনিয়া পাতখিনি দি গেছটো অফ কৰি দিছো। এতিয়া এইখিনি হৈ গৈছে, মই এটা বাউলত উলিয়াই লৈছো। আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। শুভৰাত্ৰি।